হেল্ল' নমস্কাৰ আপোনালোকক সকলোকে মোৰ মেডিচিনৰ পুনৰ স্বাগতম জনাইছোঁ বন্ধুসকল আপোনালোকে থাম্বনেইলত দেখিছে চাগে আজিৰ ভিডিঅ'ৰ মেইন টপিকখিনি কি আছে গতিকে ভিডিঅ'খিনি দেৰি নকৰোঁ ভিডিঅ'খিনি আৰম্ভ কৰোঁ বন্ধুসকল আজিৰ পৰা পোৱালিকেইটা ষ্টাৰ্টাৰ ফিট খুৱাইছোঁ গডৰেজৰ মাকৰ লগত এনেই জুলীয়া মিক্সাৰ কৰা দানা দিলে সিহঁতৰ লগত খায় মাকৰ লগত সেইকাৰণে ভাবিলোঁ আজিৰ পৰা শুকান ষ্টাৰ্টাৰ ফিডে খুৱাওঁ বুলি খুৱাই দিছোঁ চাওক ধুনীয়াকৈ খাইছে আৰু আজি মুঠতে 22 দিনমান হৈছে লাহে লাহে দানা খাব ধৰিছে এইকাৰণে আজিৰ পৰা দি দিছোঁ বন্ধুসকল ভিডিঅ'খিনি স্কিপ নকৰাকৈ চাই থাকিব তেতিয়াহে সম্পূৰ্ণ গোটেই ডিটেইলছ দেখা পাব বন্ধুসকল আজি গাহৰি পোৱালিকেইটাক কাচি কৰিম বুলি ডক্টৰ মাতিলোঁ বিশেষভাৱে ডাইৰেক্টলি কাচি কৰাটো দেখুৱালে কিছুমান বন্ধু বান্ধৱসকলে বেয়া পাব পাৰে গতিকে এনেধৰণে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আজি 4টা পোৱালি কাচি কৰা হ'ব কাৰণ কাচি কৰাটো সৰু অৱস্থাত কৰিলে ভাল মই আগৰ ভিডিঅ'বিলাকতো কৈছিলোঁ 15 পৰা 25 দিনৰ ভিতৰত কাচি কৰিলে সোনকালে ডাঙৰ হয় গতিকে আজি এইকেইটা পোৱালি 22 দিন হৈছে লগত ইনজেকশ্যন মাৰি দিছে কাচি কৰাৰ পিছত তাৰপিছত হিমেক্স মলম সানি দিছে এইদৰে এইটো এটা পোৱালি কাচি কৰা কমপ্লিট হ'ল বন্ধুসকল আপোনালোকক মই থাম্বনেইলত আপোনালোকে পাইছে চাগে যে 20,000ৰ পৰা 1,30,000 কেনেকৈ পোৱা যায় তাৰমানে এইটো 4টা পোৱালিক যদি মই এতিয়া বিক্ৰী কৰিলে 5,000কৈ মিনিমাম 20,000 পাব এই 20,000 টকাটো যদি বিক্ৰী নকৰাকৈ যদি কাচি কৰি পিনি যদি গাখীৰ খাই থকা অৱস্থাত কাচি কৰি পিনি এইটো যদি মই 8 মাহ পুহি ডাঙৰ কৰোঁ তেতিয়াহ'লে নাই বুলি ক'লে এটাত ওজন হ'ব 8 মাহত 1 কুইণ্টেল 30 কেজি তাৰমানে টোটেল 4টা গাহৰিৰ ওজন হ'ব 5 কুইণ্টেল 20 কেজি চিন্তা কৰক 5 কুইণ্টেল 20 কেজি হৈ যাব 4টা গাহৰিৰ ওজন এনেধৰণে মই হিচাপ এটা কৰিলোঁ বন্ধুসকল আপোনালোকে হিচাপটো কৰি চাব হয়নে নহয় যদিহে 1 কুইণ্টেল 30 কেজি হ'লে পাৰ পিছত মই যদি জিন্দা ৱেটত বিক্ৰী কৰিলেও 250 টকা কিলোত বিক্ৰী কৰিলেও এক পিছত মোৰ 8 মাহৰ পিছত 32,500কৈ পাম যদি 32,500 এক পিছত হয় তেতিয়াহ'লে মোৰ 4 পিছত নাই বুলিও 1,30,000 টকা আৰামত পাব এইটোকে মই ভাবি পিনি মই ওপৰৰ থাম্বনেইলত দিছিলোঁ যে 20,000ৰ পৰা 8 মাহত 1,30,000 গতিকে বন্ধুসকল যদি সৰুতে যদি গাখীৰ খোৱা অৱস্থাত যদি 15 পৰা 25 দিনৰ ভিতৰত যদি কাচি কৰে তেতিয়াহ'লে আপোনালোকে চিয়ৰ ধুনীয়াকৈ দানাও দিলে দানা পানী দিলে 8 মাহত 1 কুইণ্টেল 30 কেজি পোৱা যাব গতিকে এইবিলাক গাহৰি মই আগতেও এনেকুৱা কাচি কৰি পিনি প্ৰমাণ পাইছোঁ আৰু মোৰ বন্ধু এজনেও এনেকুৱাই কৰিছে 8 মাহত তাৰো 1 কুইণ্টেল 30 কেজি ওলালেগৈ গতিকে আপোনালোকে যদি এনেকৈ কাচি কৰি পিনি যদি মাংসৰ কাৰণে ৰাখিব বিচাৰিলে আপোনালোকে সৰু অৱস্থাত মাকৰ গাখীৰ খোৱা অৱস্থাত আপোনালোকে কাচি কৰিব চেষ্টা কৰিব তেতিয়া নিশ্চয় আপোনালোকৰো 8 মাহত একদম চকু মুদি 1 কুইণ্টেল 30 কেজি ওলাবই গতিকে বন্ধুসকল এইটোৱে আজি আপোনালোকক এইটোৱে বুজাব বিচাৰিলোঁ
যে গাহৰিক সৰু অৱস্থাত কাচি কৰি পিনি দানা পানী যদি ভালকৈ যদি খুৱাব পাৰিলে, যোগান ধৰাব পাৰিলে আপোনালোকে চকুমুদি একদম পূৰা 30-35 হাজাৰ একদম 8 মাহ মূৰত পাই যাব। গতিকে বন্ধুসকল, এয়াই আছিলে আজিৰ ভিডিঅ'ৰ টপিকখিনি। মই এনেধৰণৰ ডক্তৰ মাতি পিনি আজি কাচি কৰিবলৈ দিলোঁ। এইকেইটা মই হয়তো বেপাৰীৰ লগত বেচা হ'লে বা অন্য কাৰোবাৰ সহজকৈ লাগে বুলি খোৱাবিলাকৰ লগত বেচা হ'লে মই খুব বেছি 20,000 পালেহেঁতেন। মই এই 20,000টো কাৰণে বেচিলে নহ'ব। মই ফেডিঙৰ কাৰণে, মাংসৰ কাৰণে ৰাখিম বুলি আজি এই 4টা গাহৰি পোৱালিক কাচি কৰিছোঁ। আপোনালোকেও এই পদ্ধতিটো এনেধৰণে কৰি চাব পাৰে, ট্ৰাই কৰি চাব পাৰে। ডাঙৰ অৱস্থাত বা 1.5 মাহ 2 মাহ মূৰত কাচি কৰিলে অলপ গ্ৰথটো ৰখাই দিয়ে। কাৰণ বস্তুটো ইহঁতে বৰাবৰ দানা খোৱা অৱস্থাত কাচি কৰিলে, মাকৰ পৰা আঁতৰাৰ অৱস্থাত কাচি কৰিলে কি হয় মানে দানাটো 2 দিনমান নোখোৱাকৈ থাকি যায়। থকাৰ লগে লগে গ্ৰথটো ষ্টপ হৈ যায়, মানে ৰখি যায়। গতিকে এতিয়া একো চিন্তা নাই, সিহঁতে এতিয়া কাচি কৰাৰ পিছতো ধুনীয়াকৈ দানাটো নাখালেও, দানাটোতো এতিয়া ইমান খোৱা নাই বাৰু, অকণমান খায়, কিন্তু মাকৰ গাখীৰটো অট'মেটিকলি খাই থাকিব। এইকাৰণে সৰু অৱস্থাত কাচি কৰিব লাগে। ডাঙৰত কাচি কৰিলে অলপ অসুবিধাৰ সন্মুখীন হয় তাৰমানে গ্ৰথৰ কাৰণে। আৰু দানা যদি 2 দিন কমকৈ খালে বা নোখোৱাকৈ থাকিলে অলপ মনটো ভাল নালাগে। গতিকে বন্ধুসকল, ভিডিঅ'খিনি বেছি দীঘলীয়া নকৰোঁ, এইটো লাষ্ট কাচি কৰিছোঁ। আজিলৈ ইমানেই ৰাখিলোঁ। বাই বাই।